Hello viewers, Navanita's World eta notun dinole apnalok swagatam janaisu. Aji eta moi beleg dhৰণৰ টপিকৰ ওপৰত আপোনালোকক ক'বলৈ ওলাইছো বা ডিসকাস কৰিবলৈ ওলাইছো হেলথ ইন্সুৰেন্সৰ ওপৰত। আপোনালোকে ভাবিব পাৰে এই আকৌ কিয় হেলথ ইন্সুৰেন্সৰ ওপৰত ক'বলৈ ওলালে কে ইন্সুৰেন্সৰ এজেন্ট নেকি? একচুয়ালি তেনেকুৱা কোনো কথা নহয়। মোৰ জীৱনৰ এটা বাস্তৱ অভিজ্ঞতা মই আপোনালোকৰ আগত শেয়াৰ কৰিবলৈ ওলাইছো। অভিজ্ঞতা মানে ইন্সুৰেন্স নকৰাৰ কাৰণে মই কিখিনি অসুবিধাৰ সন্মুখীন হৈছিলো। আজিৰ পৰা প্ৰায় 6-7 বছৰ আগতে মোৰ এটা সাৰ্জাৰী হৈছিল এপোলো চেন্নাইত। সাৰ্জাৰীটোত মোৰ বহুখিনি টকা ব্যয় হৈছিল, প্ৰায় বহুখিনি লাখ টকা মোৰ ব্যয় হৈছিল। আৰু যেতিয়া আমি পইচা দিবলৈ কেছ কাউণ্টাৰলৈ গৈছিলো এপোলো, তেতিয়া আমাক সুধিছিল যে আপোনালোকৰ ইন্সুৰেন্স আছে নেকি? তেতিয়াহে আমি ভাবিছিলো যে ও হেলথ ইন্সুৰেন্স বুলিও কিবা এটা আছে আৰু হেলথ ইন্সুৰেন্স আমাৰ কিমান জৰুৰী কথা আসলতে। আমাৰ ইন্সুৰেন্স নাছিলে, আমি নিজেই পইচা দি পেলাই সেইখিনি চিকিৎসা বহন কৰিব লগা হৈছিল আৰু সেই সময়ত আপুনি কাৰ ওচৰত হাত পাতিব, কাক বিচাৰিব পইচা? এজন দুজনৰ বাহিৰে আমাক কোনেও সোধা নাছিলে যে পইচাৰ দৰকাৰ হ'ব নেকি। মোৰ হাজবেণ্ডে গোটেইখিনি ব্যয় কৰিছিলে যথেষ্ট কষ্ট কৰি আৰু মোৰ জীৱনটো মই আকৌ ঘূৰাই পাইছিলোঁ। গোটেইখিনি ডিটেইল নকওঁ, কেতিয়াবা কোনোবা এটা ভিডিঅ' তাৰ ওপৰত বনাম যে মই কিহৰ কাৰণে মোৰ এনেকুৱা এটা অৱস্থা হৈছিল যে চেন্নাইত গৈ মই সাৰ্জাৰী কৰিব লগা হৈছিল। সেইখিনি মই পিছত কম। মই আজি কম অকল হেলথ ইন্সুৰেন্সৰ ওপৰত। গতিকে চাওকচোন, তেতিয়া যদি মোৰ ইন্সুৰেন্স থাকিলেহেঁতেন, মোৰ ইমানখিনি পইচা ইন্সুৰেন্সে বহন কৰিলেহেঁতেন। আমাৰ সকলোৰে সামৰ্থ্য থাকিও কেতিয়াবা এই বস্তুটো আচলতে ইগনোৰেন্সত থাকি যায়, আমি ইন্সুৰেন্স হেলথ ইন্সুৰেন্স নকৰোঁ। হেলথ ইন্সুৰেন্সটো আমাৰ জীৱনৰ অতিকৈ দৰকাৰী বিষয় এটা। আমাৰ জন্মৰ পৰা মৃত্যুলৈকে আমি কেতিয়াও কোনেও ক'ব নোৱাৰোঁ যে আমাৰ একো অসুখ বিসুখ নহ'ব। গতিকে কেতিয়াবা এনেকুৱা হয় যে অসুখ হোৱাৰ টাইমত বহুত টকাৰ দৰকাৰ হয়, যিখিনি টকাৰ বাবে আমি হাহাকাৰ কৰিবলগীয়া হয় বা কাৰোৰে ওচৰত আমি হাত পাতিবও নোৱাৰোঁ। তেতিয়া আমাক ইন্সুৰেন্সে আচলতে সহায় কৰে। বৰ্তমান ভাৰতবৰ্ষত মেডিকেলৰ বিষয়টো বা চিকিৎসাৰ বিষয়টো যথেষ্ট ব্যয়বহুল। গতিকে আমি ইন্সুৰেন্স কৰি থ'লে সময়ত সেই টকাখিনি আমাক মহৌষধৰ কাম কৰে। গতিকে আজি আহকচোন ইন্সুৰেন্সৰ ওপৰতে কেইটামান কথা আপোনালোকৰ লগত আলোচনা কৰোঁ। প্ৰথমতে জানো আহক আমি হেলথ ইন্সুৰেন্সটো আচলতে কিয় কৰিব লাগে। হেলথ ইন্সুৰেন্স আমাৰ অতিকৈ জৰুৰী এই কাৰণে যে মেডিকেল যিখিনি ব্যয় সেইখিনি হেলথ ইন্সুৰেন্সে আমাৰ সময়ত বহন কৰে। আমাৰ এটা ফাইনেন্সিয়েল ছাপোৰ্ট দিয়ে হেলথ ইন্সুৰেন্সে। দ্বিতীয়তে টেক্সৰ বেনিফিটো হেলথ ইন্সুৰেন্সত আছে। তৃতীয়তে প্ৰি আৰু পোষ্ট হস্পিটেলাইজেশ্যনৰ যিখিনি খৰচ সেইখিনিও হেলথ ইন্সুৰেন্সে বহন কৰে। চতুৰ্থতে ইমাৰ্জেঞ্চি যিখিনি ছাৰ্ভিচ বা ডে কেয়াৰ ছাৰ্ভিচ, ডে কেয়াৰ যিখিনি সা সুবিধা আছে, চাৰ্জিকেল যিখিনি খৰচ আছে বা এম্বুলেন্সৰ যিখিনি খৰচ সেইখিনিও আচলতে হেলথ ইন্সুৰেন্সে বহন কৰে। বৰ্তমান আয়ুৰ্বেদিক ট্ৰিটমেণ্টৰ খৰচো হেলথ ইন্সুৰেন্সে বহন কৰে। এইখিনি কাৰণতে আমি হেলথ ইন্সুৰেন্স কৰা উচিত। আৰু হেলথ ইন্সুৰেন্স বিভিন্ন প্ৰকাৰৰ আছে। ইণ্ডিভিজুৱেলিও আপুনি ইন্সুৰেন্স কৰিব পাৰে, হোল ফেমিলিটো ইনক্লুড কৰি ইন্সুৰেন্স কৰিব পাৰে। ক্ৰিটিকেল ইলনেছৰো ইন্সুৰেন্স আছে, ডিফাৰেণ্ট টাইপছ অফ। এতিয়া বৰ্তমান আপোনাৰ ক'ভিড চিটুৱেশ্যনৰ সময়তো ক'ভিডৰো ইন্সুৰেন্স আছে। সেইটোৱে আপোনাৰ অকল ক'ভিড বেমাৰটোৰ যিখিনি ব্যয় হয় সেইখিনি বহন কৰিব। এতিয়া এটা প্ৰশ্ন আহিলে আমি কোনটো বয়সত আচলতে হেলথ ইন্সুৰেন্স কৰিম। আমি 3 মাহ বয়সৰ পৰা 65 ইয়াৰ্ছলৈকে হেলথ ইন্সুৰেন্স কৰিব পাৰোঁ। 65 ইয়াৰ্ছৰ ওপৰত আচলতে নোৱাৰি। একেবাৰে ইনফেণ্ট বেবী 3 মাহৰ পৰা হেলথ ইন্সুৰেন্স আমি কৰিব পাৰোঁ। আৰু যিমানে কম বয়সত হেলথ ইন্সুৰেন্স কৰিব সিমানে আপোনাৰ প্ৰিমিয়ামটো কমিব আৰু বেছি বয়স হ'লে প্ৰিমিয়ামটো বাঢ়ি বাঢ়ি গৈ থাকে। আৰু চৰকাৰৰ ফালৰ পৰা আমাক আচলতে হেলথ ইন্সুৰেন্সৰ কিছুমান সুবিধা দিছে, যেন আয়ুষ্মান ভাৰত, অটল অমৃত যোজনা, এনেকুৱা ধৰণৰ কিছুমান সুবিধা বৰ্তমান দিছে। এতিয়া মই ক'ব বিচাৰিছোঁ চৰকাৰৰ ফালৰ পৰা দিয়া এটা সুবিধা আৰোগ্য নিধি। এইটো এটা হেলথ ইন্সুৰেন্স। আৰোগ্য নিধিতনো আমি কি কি সুবিধা পাওঁ, চৰকাৰে আমাক কি কি সুবিধা দিছে। আৰোগ্য নিধি আমাৰ হস্পিটেলৰ সকলো খৰচ বহন কৰে। লগতে কেতিয়াবা যদি আপুনি প্ৰিমিয়ামটো দিয়া দেৰি হৈ যায় বা লেপছ হৈ যায়, ৰিনিউ কৰাৰো সুবিধা থাকে। আৰু 141 দিনৰ বাবে ডে কেয়াৰৰ ব্যয় বহন কৰে এই নিধিয়ে। আৰু প্ৰি আৰু পোষ্ট হস্পিটেলাইজেশ্যনৰ সকলো ব্যয় ই বহন কৰে। লগতে 1 লাখৰ পৰা 50 লাখৰ এটা কভাৰেজ আৰোগ্য নিধিয়ে আমাক। লগতে আৰোগ্য নিধিয়ে টেক্স বেনিফিটো দিয়ে। এণ্ট্ৰি এজটো একেই 6 মান্থৰ পৰা 65 বছৰ। এই আৰোগ্য নিধি ইন্সুৰেন্সটো BPL ফেমিলিৰ বাবে আছে আৰু APL ফেমিলিৰ বাবেও আছে। কিন্তু APL ফেমিলিৰ মানুহখিনিয়ে ইয়াৰলি 5 লাখৰ ভিতৰত ইনকাম হ'ব লাগিব। তাতকৈ বেছি যদি ইনকাম হয় সেইখিনি মানুহে কিন্তু সুবিধা এই ইন্সুৰেন্সত নাপায়। BPLৰ মানুহখিনি ফ্ৰী অফ কষ্ট, তেওঁলোকে কোনো পইচা দিব নালাগে এইটো ইন্সুৰেন্স কৰিবলৈ। কিন্তু APLৰ মানুহখিনিয়ে পাৰ মেম্বাৰ 100 টকাকৈ ইয়াৰলি বহন কৰিব লাগিব, একেবাৰে ন্যূনতম এটা এমাউণ্ট।
সেইটো বহন কৰিলে ইনস্যুৰেঞ্চটো কৰিব পাৰিব চৰকাৰে এইটো এটা বৰ ভাল সুবিধা দিছে এই ইনস্যুৰেঞ্চটোৱে কি বেমাৰ ইনক্লুড কৰিব একেবাৰে সকলো বেমাৰ ইনক্লুড নকৰে মই কম আপোনালোকক কি বেমাৰ ইনক্লুড কৰিব ই প্ৰথমতে কেঞ্চাৰ বেমাৰ ইনক্লুড কৰিব লগতে আপোনাৰ যিকোনো হাৰ্ট ৰিলেটেড বা ব্লাড ভেছেলৰ লগত ৰিলেটেড ডিজিজ ই ইনক্লুড কৰিব লগতে জুয়ে পুৰা যিকোনো বাৰ্ণ ইনজুৰি ই ইনক্লুড কৰিব যিকোনো নিউনেটাল বেমাৰ ই ইনক্লুড কৰিব আৰু নিউৰলজিকেল ডিজিজবিলাকো এই ইনস্যুৰেঞ্চৰ অন্তৰ্ভুক্ত হ'ব গতিকে এইকেইটা বেমাৰেই আপোনালোকে আৰোগ্য নীতিৰ যোগেদি ইয়াৰ বেনিফিটটো পাব তাৰ বাহিৰে বেলেগ বেমাৰৰ বেনিফিট নাপায় ভালকৈ আপোনালোকে গুগল চাৰ্চ কৰিলে ডিটেইল পাই যাব আৰু অসম গভৰ্ণমেণ্টৰ আণ্ডাৰৰ যিখিনি এমপ্লয়ী তাৰ কাৰণেও 2020 এটা ইনস্যুৰেঞ্চ লঞ্চ কৰিছে 1 ফেব্ৰুৱাৰী 2020 এটা ইনস্যুৰেঞ্চ লঞ্চ কৰিছে সেইটো হৈছে আসাম গভৰ্ণমেণ্ট এমপ্লয়িজৰ বাবে আসাম এমপ্লয়ী হেল্থ এছুৰেঞ্চ এই বস্তুটো ইনক্লুড কৰিছে অকল গভৰ্ণমেণ্ট এমপ্লয়ীখিনিৰ বাবে এইটো বৰ সুবিধাজনক 5 লাখৰ পৰা 3 লাখলৈ কভাৰেজ আছে 5 লাখ নহয় ই 3 লাখলৈ কভাৰেজ আছে আৰু হোল ফেমিলিটো ইয়াত ইনক্লুড হয় গতিকে আপোনালোকে গুগল চাৰ্চ কৰিলে ডিফাৰেণ্ট টাইপছ অফ ইনস্যুৰেঞ্চ পাব আৰু আপোনালোকে নিউ ইণ্ডিয়া ইনস্যুৰেঞ্চৰ যোগেদি কৰিব পাৰে মই বৰ্তমান পাৰ্চনেলি যিটো মোৰ নিজৰ ইনস্যুৰেঞ্চ কৰি থৈছোঁ সেইটো হৈছে ষ্টাৰ হেল্থ ইনস্যুৰেঞ্চ মই ষ্টাৰ হেল্থ ইনস্যুৰেঞ্চটো কি কাৰণে বাছি ল'লোঁ এই কাৰণে বাছি ল'লোঁ যে ষ্টাৰ হেল্থত ভাৰতবৰ্ষৰ ডাঙৰ যিকেইখন হস্পিটেল সেইকেইখন ইনক্লুড আছে কেতিয়াবা আপোনালোকে ইনস্যুৰেঞ্চ কৰোঁতে কিন্তু চাব চব হস্পিটেল ইনক্লুড নাথাকে আকৌ যদি ভাল হস্পিটেল কেইখনেই ইনক্লুড নাথাকে তেতিয়াহ'লে ইনস্যুৰেঞ্চ কৰিতো আপোনালোকৰ লাভ নহ'ব কাৰণ এনেকুৱা এটা বেমাৰ হ'ব ধৰক যিটো আপোনাৰ মেডিকেল কলেজ বা আমাৰ জেনেৰেল কিছুমান হস্পিটেলত তাৰ ট্ৰিটমেণ্ট নাই আপুনি ধৰক এপ'লৰ নিচিনা হস্পিটেলে বা মেদান্তা নিচিনা হস্পিটেললৈ যাবই লাগিব তেতিয়া যদি ইনস্যুৰেঞ্চটোৱে আপোনাৰ কাম নিদিয়ে তেতিয়া জানো লাভ হ'ব ইনস্যুৰেঞ্চ কৰি সেইটো কাৰণে আচলতে মই ষ্টাৰ হেল্থ কৰিলোঁ ষ্টাৰ হেল্থত মেদান্তা এপ'ল ডাঙৰ যিকেইখন ভাৰতবৰ্ষৰ হস্পিটেল আছে সকলোখিনি ইনক্লুড আছে আৰু ই কেছলেছ প্ৰচিডিঅ'ৰ আপোনাক এখন ATM কাৰ্ডৰ নিচিনা কাৰ্ড দি দিব আপুনি ইনস্যুৰেঞ্চ কৰাৰ লগে লগে যেতিয়া মেডিকেল ইমাৰ্জেঞ্চি হ'ব আপুনি হৰবৰি কৰিব নালাগে বা ফৰ্ম ফিল আপ কৰি পইচাৰ কাৰণে আপুনি হেৰি কৰিব নালাগে সেই কাৰ্ডখনে ইউজ কৰিব পাৰিব মই আপোনালোকক দেখাই দিছোঁ মোৰ লগত আছে কাৰ্ড মই হোল ফেমিলিটোৰ কাৰণে আচলতে ইনস্যুৰেঞ্চ কৰিছিলোঁ আমাৰ যেহেতু ফেমিলিত 4জন মেম্বাৰ গতিকে আমাক 4খন কাৰ্ড দি দিছিলে 4খন কাৰ্ডৰ 3খন মোৰ লগত আছে এখন মোৰ হাজবেণ্ডৰ লগত আছে এইকেইখন কাৰ্ড এনেকুৱাকৈ বেক চাইডেও এনেকৈ লিখা আছে এইকেইখন আপোনাৰ ATM কাৰ্ডৰ নিচিনা চব এইকেইখন কাৰ্ড আপোনালোকৰ দি দিয়ে যাৰে বেমাৰ নহওক আপুনি এই কাৰ্ডখন ইউজ কৰি পইচাটো আপুনি ব্যয় কৰিব পাৰিব গতিকে এইটো এটা বৰ ধুনীয়া সুবিধা ষ্টাৰ হেল্থে দিছে বাকিবোৰ ইনস্যুৰেঞ্চতো হয়তো আছে এই সুবিধাটো গতিকে আপোনালোকে নিশ্চয় গুগল চাৰ্চ কৰিব অলপ নলেজ লৈ ল'ব ইনস্যুৰেঞ্চৰ ওপৰত আৰু হেল্থ ইনস্যুৰেঞ্চ যোনে পাৰে কেতিয়াও নকৰাকৈ নাথাকিব মোৰ জীৱনৰ এইটো বাস্তৱ অভিজ্ঞতাৰ পৰা আপোনালোকৰ আগত কৈছোঁ নিজৰ প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ যে মোৰ ইনস্যুৰেঞ্চ নথকাৰ কাৰণে আজি লাখ টকা মই মোৰ মেডিকেলৰ কাৰণে ব্যয় কৰিবলগীয়া হ'ল কাৰো ওচৰতে হাত পাতিব নোৱাৰিলোঁ বা কোনেও সহায় কৰিবলৈ আগবাঢ়ি নাহিল গতিকে ব্যয় কৰিবলগীয়া হ'ল কিন্তু সেই সময়ত যদি ইনস্যুৰেঞ্চটো থাকিলেহেঁতেন তেতিয়াহ'লে হয়তো নকৰা হ'লেও হ'লহেঁতেন যোনে সামৰ্থ্য আছে নিশ্চয় কৰিব এইটো এটা বৰ মানে দৰকাৰী বিষয় তেনেহ'লে আৰু ভিডিঅ'টো দীঘল নকৰোঁ আজিলৈ আহিছোঁ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব বাই বাই